सालबारिनि रुपापुलि गामियाव फानजारियाव नाङो मोसाया। बाक्सा जिल्लानि सालबारिनि रुपापुलि गामियाव फानजारियाव नाङो मासे लेवा मोसाया। जोबथारनायाव हाग्रा बिफाननि फानजारियाव नांबाय मासे लेवा मोसाया। थांनाय सानबाया मोसानि उदखाराव गिनानै दंमोन बाक्सा बरपेटा जिल्लानि सिमायाव थानाय ओनसोलनि रायजोफोरा। शुक्रबारखालि बरपेटा जिल्लानि बारागुवायाव सासे सुबुंखौ गाग्लोबदोंमोन मोसाया। थिग बेबायदिनो सनापुलि रुपापुलि बरघवा बायदि ओनसोलाव मोसाया गोबां नखरनि गोबां जुनारफोर बुथारबाय। जोबथारनायाव बाक्सानि रुपापुलियाव हाग्रा बिफाननि फानजारियाव नांबाय मासे लेवा मोसाया। मख'नो गोनांदि हायुङारि मानास हाग्रामायाव लेवा मोसाखौ लाफानानै गुबुन हाग्रानि जुनारनि सानखोआबो बांदों आरो दायो बेबायदि थोंजोङै सुबुंनि ओनसोलाव ओंखारबोनो हमदों। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। मानৱ যে ক্ষতি কৰে সেইটোৱে বহুত ধন্যবাদ। আৰু দুটা থকা বুলি কৈছে, আৰু দুটা আছে, সেইটা কি ব্যৱস্থা কৰিব পাৰে সেইটো ধৰিব লাগিব যিকোনো প্ৰকাৰে। সফল সফল বহুত সফল। বহুত চেষ্টাৰ মূৰত আজি ধৰা খালে বাঘটো। আজিলৈ 4 ৰাতি হ'ল। আমি 3 ৰাতি অপেক্ষা কৰিলোঁ ধৈৰ্য সহকাৰে, আৰু তাৰে মাজতে বহুত সংঘাতো গ'ল। কাৰণ মিছা আপলোড কিছুমান হয় আজি মিডিয়াতে হওক বা আমাৰ নিজৰ মোবাইলৰ মাধ্যমত। এই মানে ৰয়েল বেংগল টাইগাৰক দেখাই কিনে বহুত অপপ্ৰচাৰ চলিছিলে, সেইটো আজি ভুল প্ৰমাণিত হ'ল। আৰু এটা কথা, এতিয়াৰ পৰা সমাজটো একচুৱেলি বাঘ মানুহ এই দুটাৰ মাজত কেনেকৈ চলিব লাগিব শিকিব লাগিব। কাৰণ মানসত জন্তুৰ পৰিমাণ বাঢ়ি আছে। এইটো যে ইয়াতে যে শেষ হ'ব সেইটো নহয়, মোৰ মতে এইটো প্ৰথমহে জাননীহে। কাৰণ যে আৰু নলাব তাৰ কোনো কাৰণ নাই। গতিকে মানুহ হুলস্থুল হ'ব নালাগে, কেনেকৈ থাকিব লাগিব, কেনেকৈ ব্যৱহাৰ কৰি সেইবিলাক শিকিব লাগিব, আৰু অপপ্ৰচাৰটো যাতে নকৰে, এইটো মানে ৰাইজক এটা আহ্বান। এইখিনি এই ক্ষেত্ৰত আমি ব্যৱস্থা ল'ম, কাৰণ আমি প্ৰশাসনক ক'ম এই ক'ৰ পৰা বস্তুটো আপলোড কৰি আছে তেখেতসকলে। কাৰণ এই বস্তুটো যদি আপলোড কৰাটো যদি এনেকৈ মিছা প্ৰচাৰ কৰি থাকে, এটা সময়ত সমাজত বেয়া প্ৰচাৰ এটা হ'ব। গতিকে এই বস্তুটো যাতে বন্ধ হয়, তাৰ কাৰণে আমি দৰকাৰ হ'লে এটা বিভাগীয়ভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে প্ৰশাসনৰ লগত সেইখিনি কৰিম। ৰাতি 1 বজাত 4 দিন মূৰত এই ফৰেষ্টাৰসকলে 4 দিন মূৰত কষ্ট কৰি আজি দিন ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰি ধৰা হ'ল আজি। আৰু পোৱালীকেইটা আছে, পোৱালীকেইটা কিছু দিন পিছত নিব তেওঁলোকে বুলি জানিব পৰা হৈছে আৰু তেওঁলোকৰ মুখৰ পৰা। কোন জেগাত হৈছে এইটো সোণাফুলি গাঁৱত, ৰূপাফুলি আৰু সোণাফুলি মাজত নদী পাৰ ঘাটত ধৰা হৈছে। এইটো কিমান দিন ধৰি বাঘটো আহিছিল? বাঘটো আজি প্ৰথম মানুহ শুনা মতেতো আজি 6-7 দিনমানৰ আগৰ পৰা আহি থকা বুলি শুনা যায় বুলি দেখা পোৱা নাছিল। দেখা পোৱাবিলাকে 4 দিন মূৰত দেখা পোৱা বুলি কৈছিল আগতে। এতিয়া 4 দিন আগত ধৰিল বাঘটো। আমি ধন্যবাদ জনাইছোঁ তেওঁলোকক। আজি বহু কষ্টৰ ফলত তেওঁলোকে ধৰিল, দিন ৰাতি কষ্ট কৰি নাখাই নাপায়। তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু যি পোৱালীকেইটা আছে তেওঁলোকে সেইকেইটাকো অতি সোনকালে যদি ধৰে আমাৰ ৰাইজে অলপমান আনন্দিত হ'ব, আৰু ভয়ৰ পৰা আতংকিতৰ পৰা অলপমান দূৰ হ'ব মানুহকেইটা। বনবিভাগে বাঘটো ধৰাৰ কাৰণে আমি বিৰাট সুখী। কিন্তু আজিতো গম পাওঁ মতে আৰু 2টা বাঘ আছে বুলি গম পাওঁ, মানে সৰু চানা, আৰু সেই 2টা ধৰিলে আৰু বেছি ভাল হ'লা হয়। এতিয়া কিবা কৰে বন বিভাগৰ মানে, কিন্তু যিখিনি আজি যোনখিনি তেওঁলোকে কষ্ট কৰি কিনে ধৰলা, মানে বহুত সুখী, মানে বহুত কষ্ট কৰিছে, ৰেগুলাৰ আহি আছে থাকি কিনে মানে আজি সফল হ'ল। আৰু सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लर्न काम एक्सचेन्ज मेला खुंफुंगोन। बायगिरि नोंथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ आरसि इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोनहा सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरूमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरूमावबो
खुंफुं जानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि फुंखा एन्टारप्राइज बाजाज शोरुमा लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंनै हेलमेट फ्रि, केस होनानै बायगिरिफोरनो 2000 रां केसबेक हरफिननाय जागोन। आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन। आबुङै मिथिबावनो थाखाय 6003817191 नङाब्ला 9101547892 आरो 9101598021 जामबुं नम्बराव खौरां लाहरनो हागोन।